ডিভোর্স 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 চাৰিওফালে কেৱল ডিভোর্স আৰু পৰকীয়া প্ৰেম বিশেষকৈ ছোৱালীসকলক কওঁ এটা কথা মনত ৰাখিবা যিজনী ছোৱালীয়ে ঘৰৰ কথা শুনি স্বামীৰ ঘৰ এৰি থৈ যায় সেইজনী ছোৱালীয়ে জীৱনত কেতিয়াও সুখ নাপায় কি ভাবিছা মা দেউতা সুখত ৰাখিব বিয়া হোৱাৰ পাছত সেইখন ঘৰত আৰু তোমাৰ মূল্য শূন্য হৈ যায় 2-4 মাহ থকাৰ পাছত তোমাক তোমাৰ ভুল দেখুৱাই অপমান কৰিব সমাজৰ কথাটো বাদ দিয়া ঘৰ সংসাৰ এৰি যোৱা ছোৱালীৰ নিজৰ ঘৰতো মূল্য নাই কতো কোনো ধৰণৰ সন্মান নোপোৱা যিজনী ছোৱালীয়ে মাকৰ পৰা বুদ্ধি লয় আৰু শহুৰ ঘৰত সেই বুদ্ধি ব্যৱহাৰ কৰে সেইজনী ছোৱালীৰ এদিন যেন ডিভোৰ্স হ'ব তাৰ গ্যাৰান্টি মই দিলো আৰু কথা হল পৰকীয়া প্ৰেম কি ভাবিছা যিজন পুৰুষে নিজৰ পত্নীক এৰি তোমাক ভাল পাইছে সেইজন পুৰুষে কি তেওঁৰ পত্নীক ভাল পোৱা নাছিল যদি তেওঁৰ পত্নীক ভালে নাপালেহেঁতেন তেতিয়া হলে 2-3টা সন্তান জন্ম নহলহেঁতেন আৰু কথা হল বোৱাৰীৰ পৰকীয়া প্ৰেম কি ভাবিছা তোমাক তেওঁ বিয়া পাতিব কেতিয়াও নাপাতে নিজৰ মতে ব্যৱহাৰ কৰিব আৰু এৰি দিব তাৰে মাজত যদিও কোনোবা এজনে বিয়া পাতে তেতিয়া তুমি সকলো ক্ষেত্ৰতে এডজাষ্ট কৰি গোটেই জীৱন কটাব লাগিব গতিকে পৰকীয়া প্ৰেম বাদ দিয়া মাৰ বুদ্ধি শুনা বাদ দিয়া জীৱনত সুখী থাকিবা ধন্যবাদ